বন্ধুসকল বৰ্তমান সময়ত ইনষ্টাগ্ৰামৰ পৰা 4টা পদ্ধতিৰে টকা আৰ্নিং কৰিব পাৰে। বৰ্তমান সময়ত অসমৰ সৰহ সংখ্যক কণ্টেণ্ট ক্ৰিয়েটাৰে এই 4টা পদ্ধতিৰে টকা ইনকাম কৰি আছে। তো বন্ধুসকল প্ৰথমটো হ'ল বনাছ। যদি আপোনালোকৰ চেনেলত ভাল ফলোৱাৰ্ছ আছে আৰু আপোনালোকৰ ৰীল ভাইৰেল হয় তেতিয়া আপোনালোকক ইনষ্টাগ্ৰামে বনাছ দিব। বনাছ পোৱাৰ পিছত আপোনালোকে অতি সহজতে যিকোনো ফটো, যিকোনো ভিডিঅ', যিকোনো ৰীল আপলোড কৰি টকা ইনকাম কৰিব পাৰে। আৰু এইটোৰেই অসমৰ সৰহ সংখ্যক কণ্টেণ্ট ক্ৰিয়েটাৰে মাহত 50,000 পৰা 60,000 টকা আৰ্নিং কৰি আছে, যাৰ কাৰণে দিনক দিনে অসমত ৰীল ক্ৰিয়েটাৰৰ সংখ্যা বৃদ্ধি হৈ আছে। এইটো হ'ল প্ৰথম। যদি আমি দ্বিতীয়টো চাওঁ, এইটো হ'ল ব্ৰেণ্ড কলাব্ৰেশ্যন। যদি আপোনালোকৰ চেনেলত 10,000 পৰা 20,000 ফলোৱাৰ্ছ আছে আৰু আপোনালোকৰ ৰীল ভাইৰেল হয় তেতিয়া আপোনালোকে কোনো এটা ব্ৰেণ্ডৰ প্ৰচাৰ কৰি সেই ব্ৰেণ্ডটোৰ পৰা আপোনালোকে প্ৰমোশ্যন কৰাৰ বাবদ টকা ল'ব পাৰে আৰু এনেকৈ ব্ৰেণ্ডবোৰে আপোনালোকক টকা দিব। এটা পোষ্ট আপোনালোকে নিজৰ পেজত পাব্লিছ কৰাৰ বাবে আপোনালোকক প্ৰতিটো ব্ৰেণ্ডে প্ৰায় 10,000 পৰা 20,000 টকাকৈ দিব। আপোনালোকে দেখিব পাৰিছে যিবিলাক কণ্টেণ্ট ক্ৰিয়েটাৰে ইনষ্টাগ্ৰামত ৰীল ক্ৰিয়েট কৰে তেওঁলোকে সময়ে সময়ে নিজৰ চেনেলত কোনো এটা ব্ৰেণ্ডৰ হৈ প্ৰচাৰ চলায় আৰু তাৰ বাবে তেওঁ প্ৰতিটো পষ্টৰ বাবদ প্ৰায় 10,000 পৰা 20,000 টকা লয়। এইটো হ'ল মেজৰ আৰ্নিং চ'ৰ্চ অসমৰ সৰহ সংখ্যক ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েটাৰৰ। যদি আমি তৃতীয়টো চাওঁ, এইটো হ'ল এফিলিয়েট লিংক প্ৰমোট। আপোনালোকে কোনো এটা মোবাইল, কোনো এটা কোৰ্চ বা কোনো এটা বস্তু নিজৰ চেনেলৰ জৰিয়তে প্ৰমোট কৰি সেই বস্তুটোৰ লিংক নিজৰ পেজত দিব পাৰে। নিজৰ পেজত দিলে যদি কোনোৱে সেই লিংকৰ জৰিয়তে সেই মোবাইলটো বা সেই বস্তুটো ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে 5 পৰা 10% কমিশ্যন পাব। এইটো এটা মেজৰ ইনকাম চ'ৰ্চ হ'ল অসমৰ সৰহ সংখ্যক ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েটাৰৰ। 4th নম্বৰটো যদি আমি চাওঁ, এইটো হ'ল আপোনালোকে নিজৰ দোকান বা নিজৰ বস্তুৰ প্ৰচাৰ নিজৰ ভিডিঅ'ৰ জৰিয়তে চলাব পাৰে, যাৰ কাৰণে আপোনালোকৰ দোকানখন ৰাইজে চিনি পাব আৰু সেই দোকানখনত মানুহ যাব। যদি আমি উদাহৰণৰূপে চাওঁ, ডিম্পু বৰুৱা, আপোনালোকে দেখিব পাৰিছে ডিম্পু বৰুৱাই নিজৰ দোকানৰ প্ৰচাৰ চলায়, যাৰ বাবে সেই দোকানত বহু সংখ্যক গ্ৰাহক যায়, যাৰ ফলত দোকানখনৰ যিটো ৰেভিনিউ এইটো বহুত বেছি ইনক্ৰিজ হৈছে। তো বন্ধুসকল এই 4টা পদ্ধতিৰে আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে সহজে টকা ইনকাম কৰিব পাৰে। ধন্যবাদ।